মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নং 7ৰ আহাৰৰ প্ৰয়োজনীয়তা পাঠটো। তোমালোকে সকলোৱে মনোযোগ দি শুনিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়। আমি সকলোৱে আহাৰ খাওঁ, নহয় জানো? তোমালোকেও খোৱা। আহাৰ খালেহে আমি সুস্থ আৰু সবল হৈ থাকিম আৰু কাম কৰিবলৈও শক্তি পাম। আমাৰ শৰীৰৰ গঠন আৰু বৃদ্ধিত আহাৰে সহায় কৰে। আহাৰৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে, আনকি আমিও জীয়াই থাকিব নোৱাৰোঁ। এই যে আমি আহাৰ খাওঁ, এই খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকাৰক দ্ৰব্য থাকে আৰু এই দ্ৰব্যসমূহে আমাৰ শৰীৰক বিভিন্ন ধৰণে সহায় কৰে। এই পুষ্টিকাৰক দ্ৰব্যবোৰক আহাৰৰ উপাদান বা পৰিপোষক বুলি কোৱা হয়। এতিয়া আহাৰত থকা উপাদান বা পৰিপোষকসমূহনো কি কি জানো আহাচোন। শৰ্কৰা বা কাৰ্বহাইড্ৰেট। আহাৰত থকা যিবোৰ উপাদানে শৰীৰক শক্তি যোগায় সেইবোৰে হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট। শৰ্কৰা বেছি পৰিমাণে থকা খাদ্যক শক্তিদায়ক খাদ্য বোলে। শাৰীৰিক পৰিশ্ৰম কৰা মানুহক শৰ্কৰা জাতীয় খাদ্যৰ বেছি প্ৰয়োজন হয়। শৰ্কৰা জাতীয় খাদ্যসমূহ তোমালোকে জানানে? শৰ্কৰা জাতীয় খাদ্যসমূহ হ'ল ভাত, ৰুটি, চেনি, গুড়, আলু, মিঠা আলু, ৰঙা আলু, কল, মৌ, আখৈ, চিৰা, মুড়ি, পকা কঁঠাল, পকা আম, কুঁহিয়াৰ ইত্যাদি। চৰ্বি। চৰ্বিৰ পৰাও আমি শক্তি পাওঁ। চৰ্বিজাতীয় আহাৰসমূহ হ'ল ঘিউ, তেল, মাখন, বাদাম আদি। প্ৰটিন। আহাৰৰ যিবিধ উপাদানে শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে সেইবিধে হৈছে প্ৰটিন। তোমালোকৰ কাৰণে এইবিধ খাদ্য খোৱাটো অতি প্ৰয়োজন। প্ৰটিনজাতীয় খাদ্যসমূহ হ'ল গাখীৰ, দৈ, কণী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, উৰহি, বুট, লেচেৰা মাহ, চয়াবিন, কাঠফুলা ইত্যাদি। তোমালোকে এইবিলাক খাদ্য খাবা। খাদ্যপ্ৰাণ বা ভিটামিন। আহাৰৰ যিবিধ উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে, অৰ্থাৎ আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰি ৰাখে, সেইবিধে হৈছে খাদ্যপ্ৰাণ বা ভিটামিন। ভিটামিন জাতীয় খাদ্যসমূহ যেনে সেউজীয়া শাক-পাচলি, গাজৰ, বিলাহী, আমলখি, নেমুটেঙা, শিলিখা, আমৰা, মধুৰিআম, তিতাকেৰেলা আদি। খনিজ দ্ৰব্য। আহাৰত থকা খনিজ দ্ৰব্যই দেহৰ তেজ আৰু হাড় গঠন কৰাত সহায় কৰে। খনিজ দ্ৰব্য জাতীয় খাদ্যসমূহ হ'ল গাজৰ, সেউজীয়া শাক-পাচলি, বিলাহী, আমলখি, সমূথিৰা, পালেং, কলডিল, পচলা, কচু ইত্যাদি। পানী। পানী শৰীৰৰ বাবে অতি দৰকাৰী। শাক-পাচলিত 90%তকৈও অধিক পানী থাকে। মাছ মাংসত 60ৰ পৰা 80% পৰ্যন্ত পানী থাকে। ছাত্ৰ-ছাত্ৰীসকল, আমি ওপৰত আহাৰৰ উপাদানৰ বিষয়ে পাই আহিলো। আহাৰৰ উপাদান কেই প্ৰকাৰ? আহাৰৰ উপাদান 6 প্ৰকাৰ। কি কি? শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে তলৰ চাৰ্টখন চাই লোৱাচোন। কোনটো খাদ্যত কি উপাদান থাকে দিয়া হৈছে। আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰতে পোৱা নাযায়। আমি কেৱল ভাত খালেই সকলোখিনি উপাদান নেপাওঁ। আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ। তোমালোকে সুষম আহাৰ বুলি ক'লে বহু দামী আহাৰৰ কথা ভাবিছা নেকি? তেনে নহয়। আমাৰ পৰিৱেশত পোৱা কম মূল্য বা বিনামূল্যে পোৱা আহাৰো সুষম আহাৰ হ'ব পাৰে।
উদাহৰণস্বৰূপে আমি দুপৰীয়া খোৱা আহাৰত ভাত, দাইল, শাক, পাচলি, তৰকাৰী, গাজৰ বা বিলাহীৰ চাটনি আৰু লগত ফল-মূল খালে সেয়াই হ'ব সুষম আহাৰ। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধিত সহায় কৰে, নিৰোগী হৈ থকাতো সহায় কৰে। সুষম আহাৰ নাখালে আমাৰ শৰীৰত উপাদানৰ অভাৱ ঘটিব। উপাদানৰ অভাৱ ঘটিলে শৰীৰত বেমাৰৰ সৃষ্টি হ'ব। দীৰ্ঘদিনৰ বাবে উপাদানৰ অভাৱত শৰীৰত হোৱা বেমাৰকেই অভাৱজনিত ৰোগ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইয়াতে সামৰিলোঁ। এই পাঠৰ বাকী অংশখিনি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। আজিলৈ ধন্যবাদ।